পাৰ্বত্য জিলা কাৰ্বি আংলঙত ফুলঝাৰু বৃহৎ সিন্ডিকেট তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন কাৰ্বি পৰিষদ চৰকাৰে মাধমাৰ সোধাইছে সাধাৰণ কৃষক ৰাইজক দুপৰীয়া হঠাৎ অহা পাতল এজাক ধুমুহা বৰষুণৰ ফলত ভাঙি পৰে বৈদ্যুতিক খুঁটা ছিগি মাটিত পৰি যায় তাঁৰসমূহ আধাৰ কাৰ্ড বনোৱাৰ নামত গ্ৰাহকৰ পৰা টকা আদায় এজন প্ৰবঞ্চক নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ পাৰ্বত্য জিলা কাৰ্বি আংলঙত ফুলঝাৰু বৃহৎ সিন্ডিকেট তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন কাৰ্বি পৰিষদৰ চৰকাৰে মাধমাৰ সোধাইছে জিলাখনৰ সাধাৰণ ৰাইজক পানী দৰত বিক্ৰী কৰিবলৈ বাধ্য হৈছে ফুলঝাৰু ভুক্তভোগী ৰাইজৰ ওচৰলৈ গৈ এই বিষয়ে বুজ ললে কাৰ্বি ছাত্ৰ নেতা চেমছন তেৰণে পশ্চিম কাৰ্বি আংলঙৰ জিৰিকেণ্ডেঙৰ কাৰ্বি ছাত্ৰ সংগঠন আৰু ফুলঝাৰু কৃষকৰ মাজত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ সভা দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা এক ৰাষ্ট্ৰ আৰু এক কৰ সম্পৰ্কে যেন কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰে তিলমানো গুৰুত্ব প্ৰদান নকৰে কাৰ্বি আংলং তুলিৰাম ৰংহাং পৰিষদ চৰকাৰে অনুমোদন প্ৰদান কৰা মহলদাৰসকলৰ দৌৰাত্মত মূৰে কপালে হাত দিব লগাত পৰিছে ঝাৰু কৃষকসকল মহলদাৰে উচিত মূল্য প্ৰাপ্তিৰ পৰা বঞ্চিত কৰিছে ফুলঝাৰু কৃষকসকলক উপায় নাপায় বহুতো কৃষকে নিজৰ কেঁচা ঘাম মাটিত পেলাই উৎপাদন কৰা ঝাৰু পানীৰ দৰত বিক্ৰী কৰিবলগীয়াত পৰিছে আৰু হেয়েহে বহু কৃষকে ঝাৰু খেতি মাটিতে শুকুৱাই পেলাইছে মেঘালয়ৰ পৰা অহা ঝাৰু ব্যৱসায়ীসকলে প্ৰতি 1 কেজি ঝাৰুৰ মূল্য 25ৰ পৰা 30 টকা দিয়াৰ পৰিৱৰ্তে কাৰ্বি আংলঙৰ স্থানীয় মহলদাৰসকলে কেৱল 10-15 টকাত ক্ৰয় কৰিছে ইফালে অধিক মূল্য দি ক্ৰয় কৰিব বিচৰা বহিৰাজ্যৰ ব্যৱসায়ীসকলক বিক্ৰী কৰিবলৈ বাধা প্ৰদান কৰি আহিছে তুলিৰাম ৰংহাঙৰ পৰা অনুমোদন লাভ কৰা মহলদাৰসকলে এনেদৰে সুখন নিষ্পেষণত লাগি গৈছে তুলিৰাম ৰংহাঙৰ দালালৰূপী মহলদাৰে আনহাতে তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰে সিন্ডিকেট ৰাজৰ তীব্ৰ প্ৰতিবাদ জনাই পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিণ্ডেঙত 5 মাৰ্চত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় কাৰ্বি ছাত্ৰ সন্থাৰ জিৰিকিণ্ডেং শাখাই আয়োজন কৰা সভাত ছাত্ৰ সন্থাটোৰ কেন্দ্ৰীয় সভাপতি চেমছন তেৰণে অংশগ্ৰহণ কৰি ফুলঝাৰু কৃষকসকলৰ সমস্যাৰ বুজ লয় উক্ত সভাত ছাত্ৰ নেতাগৰাকীয়ে পৰিষদ চৰকাৰে কৃষকক শোষণ চলোৱা সততামূলক নীতিক তীব্ৰ গৰিহণা দিয়ে খেৰনিৰ পৰা জেছন ইংঘিৰ ৰিপৰ্ট গাৰ্ড নিউজ ডিফুত হঠাৎ ক'ৰবাৰ পৰা আহিল ফাগুনৰ এজাক পাতল ধুমুহা বৰষুণ আজি দুপৰীয়া অহা এই পাতল এজাক বৰষুণতে আমলাপতি এলেকা ডিমাচা ক্লাবৰ কাষত বৈদ্যুতিক খুঁটা একাংশ ভাঙি পৰে আৰু লগে লগে ছিগি মাটিত ওলমি পৰে আৰু ইয়াৰ তাঁৰসমূহ অতি পুৰণি দুৰ্বল বৈদ্যুতিক খুঁটাৰ বাবে এইদৰে পাতল এজাক ধুমুহাৰ বৰষুণতে বৈদ্যুতিক খুঁটা ভাগি পৰা সন্দেহ প্ৰকাশ কৰিছে একাংশ প্ৰত্যক্ষদৰ্শী ৰাইজে চহৰলৈ অহা হঠাৎ এজাক পাতল ধুমুহা বৰষুণতে বৈদ্যুতিক খুঁটা ভাঙি পৰি গ'ল আমলাপট্টিৰ এই ডিমাচা ক্লাবৰ সমীপত আৰু মাটিত ওলমি এইদৰে পৰি ৰ'ল ইয়াৰ তাঁৰসমূহ সাধাৰণতে খুঁটা এইদৰে ভাগি পেলোৱা ধৰণৰ ধুমুহা বৰষুণ অহা নাছিল যদিও এইদৰে হঠাৎ টচনচকৈ ভাগি ছিগি পৰাৰ কথাটোত অনেক প্ৰত্যক্ষদৰ্শীৰ হজম হোৱা নাছিল বিদ্যুৎ বিভাগে ঠায়ে ঠায়ে এইদৰে লাগি থকা অতি পুৰণি খুঁটাসমূহ সলাই নতুন খুঁটা লগোৱাৰ বাবে অথবা এনে কৰবাত হলাবলগীয়া পুৰণি খুঁটা আছে নেকি ধৰণৰ পৰিদৰ্শন কাৰ্য নকৰাৰ বাবে এই ধৰণে সাধাৰণ পাতল এজাক ধুমুহা বৰষুণো সহ্য নহল উৱলি পৰা বহুদিনীয়া খুঁটাবিলাক আমলাপতি এলপি স্কুলৰ ওচৰত সংঘটিত এই ঘটনাৰ সময়ত স্কুল ছুটি হোৱাৰ সময় আছিল যদিও এই ঘটনাৰ খবৰ পোৱা মাত্ৰে এএছইবিৰ কৰ্মী সেই স্থানত উপস্থিত হোৱাত সম্ভাৱ্য ভয়ংকৰ দুৰ্ঘটনাৰ ফলত জীৱনৰ ক্ষয়ক্ষতি হোৱাৰ পৰা বাচি গ'ল কিন্তু সকলো সময়তে সৌভাগ্যই লগ নিদিয়ে মানুহক হেয়ে বিভাগটোৱে সময় থাকোতে এনে কৰবাত
পুৰণি খুঁটা থাকিলে নিমিষতে সলনি কৰি পেলোৱাৰ কামনা কৰিছে একাংশ সচেতন চহৰবাসীয়ে মংগল ক্ৰ ৰিপৰ্ট কাৰ্ট নিউজ পুকাজান আৰক্ষী থানাৰ অন্তৰ্গত পালিপথাৰ লাংপিডাহাংগী ৰুৰেল বেংকত গ্ৰাহক ৰাইজক চৰম প্ৰবঞ্চনা গ্ৰাহক ৰাইজক আধাৰ কাৰ্ড বনোৱাৰ নামত মুবাৰক শেখ নামৰ এজন প্ৰবঞ্চকে গ্ৰাহক ৰাইজৰ পৰা 50, 150 আৰু 250 টকা আদায় লোৱা বুলি অভিযোগ উঠিছে গ্ৰাহক ৰাইজক আধাৰ কাৰ্ড বনোৱাৰ নামত মুবাৰক শেখ নামৰ এজন প্ৰবঞ্চকে গ্ৰাহক ৰাইজৰ পৰা 50, 150 আৰু 250 টকা আদায় লোৱা বুলি অভিযোগ উঠিছে বেংক কৰ্তৃপক্ষৰ পৰা কোনো নিৰ্দেশ নোপোৱাকৈ জনৈক মুবাৰক শেখ নামৰ অসাধু ব্যক্তিজনে টকা লোৱা বুলি জানিব পৰাৰ লগে লগে গ্ৰাহক ৰাইজ সৰব হৈ উঠিছে सर्टिफिकेट आवे लपन डिप्लोमा आवे ट्रेनिंग की पिडुन अपने सर्टिफिकेट अंता आवे अलांग दाक बैंक लोंग जमा खुगे सुपरवाइजर पोस्ट को अलांग का अप्लाई लुन ता हो सो सुपरवाइजर पोस्ट अलांग सो फॉर्म का फिल अप पदान से लदाक पकलांग इचोट लपन अथॉरिटी सिग्नेचर ता आवे अलांग ओनली अलांग सिग्नेचर अंचोट अमेन बैंक होय पालु बम पेसी नॉन पचु के दाम तंग फेब्रुवारी चिक्लोमेन सिला सो काम बांग क्लेम पन बम अमेन उपिलोला अमेन मांगे मुबारक शेख बोकाजान असो के ने के आधार कार्ड के फ्री पुलो फ्री ऑफ कॉस्ट पुलो गवर्नमेंट नहीं बन के सीता नॉन बांगे लता का बांगे तुंगे आधार कार्ड बांग द क्वालिटी वाइज बनाय दे यालो ये 50 टका माने फुकेप लापेन भरोसिरा फुकेप लापेन भरोइनीरा फुकेप लपो संसन के ना जालो तो मांगे मनिंग हांग बांगे ला पजालो जे फ्री लो पुलकु तांगते ला फ्री असन पक्लेम तुना लापेन ला गची एन तांग एन तांग आना तुमा पाभान्ता मे लासो तांग का बांग सिवय लाब नाम पगुसि नि तुमा हिल बेंगेल লুৱা টকা ঘূৰাই দিব লাগে বুলি হুলস্থুল কৰিছে উল্লেখ্য আধাৰ কাৰ্ড বনোৱাৰ নামত গ্ৰাহকে পইচা খৰচ কৰিব নালাগে ফটো আদিও আধাৰ কাৰ্ডৰ বাবে পৰপত্ৰ জমা লোৱাৰ লগতে ফিংগাৰপ্ৰিণ্ট লোৱাৰ সময়তে কাৰ্যালয়তে তুলি দিয়া ফটো কপিও তেনেস্থলত লোকজনে টকা কিহৰ ভিত্তিত সহজ সৰল গ্ৰাহকৰ পৰা কৌশলেৰে টকা আদায় কৰিলে সেয়া চিন্তনীয় কথা গ্ৰাহক ৰাইজ সেহে এতিয়া সৰব হৈ উঠিছে টকাখিনি ঘূৰাই পাবলৈ বুকাজনৰ পৰা আনন্দ তেৰঙৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি সময় বাণিজ্যিক বিৰতিৰ और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়া তো বল ভয় লগা হৈছে মই তো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ এছডি ৰিভাৰ টাটা টিস্কন এছডি ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰী সমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ আসাম হিল স্মল ইন্ডাস্ট্রিজ ডেভেলপমেন্ট কর্পোরেশন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাছ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত আধুনিক বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰে বতাহৰ পৰখ নলগা এখন দলঙৰ কাহিনী দলংখন আছে পশ্চিম কাৰ্বি আংলঙত বিশাল আৰু মনোৰম নদীখনৰ ওপৰত আছে এই দলং কেইডালমান বাঁহৰ খুঁটা আৰু তাৰ ওপৰত পাৰি দিয়া কেইডালমান বাঁহৰ তামোলেৰে বন্ধা জোৰা দিয়া অংশ দলংখন দেখি তাহানি বুঢ়ী আইতাৰ মুখেৰে শুনা সাধু কথাৰ দৰে সেই বোকাৰে লুতুৰি পুতুৰি খেলি নৈৰ কাষত অতিবাহিত কৰা জীৱন যাত্ৰাৰ কথা আপুনি মই মনত পেলাবই লাগিব ক'ত আছে এই দলং চাওক এই বিশেষ ৰিপৰ্ট দৃশ্যলৈ মন কৰক দুই পাৰৰ মনোৰম প্ৰকৃতিক সৌন্দৰ্যৰ মাজেৰে ধীৰ গতিৰে বৈ যোৱা এয়া কাৰ্বি জাতিৰ বহু ঐতিহ্য বহন কৰা এইখন কাৰ্বি লাংপি
নদীখনৰ নাম জানিব পাৰিয়ে আটাই অনুমান হৈ গৈছে এয়া পশ্চিম কাৰ্বি আংলঙৰ বৈঠালংচৰ এলেকাত আছে এই নদী আৰু এই লাংপি নদীৰ ওপৰতে সজা আছে এই বাঁহৰ দলং ঠিক নহয় এনে ধৰণৰ বাঁহেৰে সজা দলঙক কোৱা হয় সাকু লাংপি নদীৰ ওপৰত সাজি দিয়া এই ধৰণৰ সাকুৰ ওপৰেৰে বছৰ বছৰ ধৰি ইপাৰ সিপাৰ কৰি আহিছে নদীপৰীয়া গঞাই বৈঠালাংচৰ পৰা 3 কিলোমিটাৰ ভিতৰত থকা বৃহত্তৰ লংৰে এলেকাৰ ৰাইজে এইখন সাকুৰ ইপাৰ সিপাৰ কৰি বহি জগতৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছে কাৰ্বি পৰিষদীয় দুৱাৰ আমলা আৰু সচেং সমষ্টিৰ মাজেৰে বৈ যোৱা এই লাংপিৰ ওপৰেৰে বৃহত্তৰ লংৰে ৰাইজে জীৱন যাত্ৰা কৰি আহিছে বছৰ বছৰ ধৰি এই অঞ্চললৈ নিৰ্বাচনৰ সময়ত কেতিয়াও ৰাজনৈতিক নেতাসকল অহা নাই এনে নহয় আহে আৰু নিৰ্বাচন সভাবোৰত লাংপিৰ ওপৰেৰে মজবুত দলং এখন সাজি দিয়াৰ প্ৰতিশ্ৰুতি দি যায় আৰু প্ৰতিশ্ৰুতি এখন কাঠৰ বা আৰচিচি দলং সাজি দিয়াৰ কথা নহয় প্ৰতিশ্ৰুতি দিছিল এইখন নদীৰ ওপৰেৰে এখন হেংগিং ব্ৰিজ অৰ্থাৎ উলুমা দলং সাজি দিয়াৰ কথা কিন্তু ৰাজনৈতিক নেতাসকলৰ প্ৰচলিত নীতিৰ দৰে নিৰ্বাচন গ'ল সকলো প্ৰতিশ্ৰুতি মাথো খালু বালু খোলাকটিৰ তাল হ'ল চাওক এই খুঁটাটিলৈ ইয়াত কিবা সংখ্যা লিখা আছে এয়া হেনো তথাকথিত হেংগিং ব্ৰিজৰ সজাৰ বাবে কৰি দিয়া প্ৰতীক চিহ্ন কিন্তু এয়া মাথো সহজ সৰল ৰাইজক আভুৱা ভাৰী দিয়া কৌশলহে কাৰ্যত ৰূপায়ণ কৰা সদৃশ্য নাছিল কাৰ্বি পৰিষদীয় চৰকাৰখনৰ তথাপি বৃহত্তৰ লংৰে অঞ্চলৰ ৰাইজে এতিয়াও আশাবাদ চাই আছে পৰিৱৰ্তনকামী বিজেপি চৰকাৰখনে 10 খোজ আগবাঢ়ি আহি এইখন এলেকাৰ উন্নয়নৰ স্বাৰ্থত সহায়ৰ হাত আগবঢ়াব বুলি স্পেচিয়েল ৰিপৰ্ট কাট নিউজ সাহিত্য প্ৰেমীসকলৰ বাবে সুখবৰ ডিফুত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব কবিতা সমাৰোহ অহা 21 মাৰ্চত বিশ্ব কবিতা সমাৰোহৰ সৈতে সংগতি ৰাখি ডিফুৰ লুলাংচু স্থিত ৰাংচিনা সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব কবিতা সমাৰোহ বিগত 2017 চনত গঠন কৰা সাহিত্য সংগঠন জাম্বেলি লিটাৰেৰী ফাউণ্ডেশ্যনে পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ সাজু হৈছে কবিতা সমাৰোহ বিশ্ব কবিতা সমাৰোহৰ সৈতে সংগতি ৰাখি জাম্বেলি লিটাৰেৰী ফাউণ্ডেশ্যনৰ উদ্যোগত কাৰ্বি লামেট আমাৰ সহযোগত আৰু অসম ইউনিভাৰ্চিটি ডিফু চৌহদ আৰু ডিফু চৰকাৰী মহাবিদ্যালয় সমৰ্থনত উদযাপন হ'ব এই এদিনীয়া কবিতা সমাৰোহ উক্ত সমাৰোহৰ উপলক্ষে কবিতা আবৃত্তি প্ৰতিযোগিতা হ'ব তিনিটা ভাষাত লিখা কবিতা অহা 10 মাৰ্চৰ ভিতৰত জমা দিব লাগিব প্ৰতিযোগিতাৰ বাবে ভাগ ল'ব ওলোৱা কবিসকলে নিজে লিখা কবিতা তিনিটা ভাষাত লিখিব পাৰিব আৰু কবিতাসমূহ জমা দিবৰ বাবে ইমেইলৰ ঠিকনা হৈছে difupoetryfest@gmail.com আৰু jbpbl15@gmail.com অথবা 9101552155 নতুবা 7002523106 যোগাযোগ কৰিবৰ বাবে অনুৰোধ কৰিছে জাম্বেলি লিটাৰেৰী ফাউণ্ডেশ্যনে দেওবাৰে কাৰ্বি লামেট আমাৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত স্পষ্ট কৰে জাম্বেলি ফাউণ্ডেশ্যনৰ সম্পাদক অন্তৰণ অধ্যক্ষ বেলসিং হানছে আৰু প্ৰচাৰ সম্পাদিকা হেলভেলিন টিমোপিয়ে আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ